গুড মৰ্নিং আয়ুষ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আৰু মই যোৱাকালি আহি পাওঁ এয়া মাজু বাইদেউৰ ঘৰ হয়। তাৰ সেইবিলাক ঘৰৰ কালাৰ চালাৰ কৰা নাই, ভিনদেউ ঢুকোৱাৰ পিছতে ইয়াতে ঘৰ বনাইছিলে আহি পেলাই মাটি কিনি। তো মই মৰ্ণিং ৱাক কৰি আহিলোঁ। মানে কি হৈছে মা কিবা কিবি কৰি আছে বাইদেউৰ ঘৰত। মোৰ বাইদেউৰ ঘৰৰ পৰা মাৰ ঘৰটো বেছি দূৰত নহয়, ওচৰতে হয়। আৰু মই আপোনালোকক এনেই দেখাই আছোঁ অকণমান। এইফালে এইটো যিটো ৰাস্তা দেখা পাইছে এইফালেদি গৈ পেলাই টাৰ্ণিং আছে, বা এজনী আহি আছে। এইটো এনেকৈ টাৰ্ণিং গৈ তাতে মোৰ মাৰ ঘৰ। দুলোবা আহিছে আমাৰ ঘৰৰ একেবাৰে মানে ওচৰৰ এটা সীমাৰ হয় আমি। এয়া দুলু বাইদেউ আৰু বাইদেৱে মানে ঘৰ বনাইছে আমাৰ এয়া এইটো মাজু বাইদেউৰ ঘৰ। এই মাজু বাইদেউৰ ঘৰৰ ওচৰতে পিংক কালাৰৰ এইটো দুলু বাইদেউৰ ঘৰ। মৰ্ণিং ৱাক কৰি আহিলে। আমি বিয়া খাব যাব ওলাইছোঁ, ৰেডি হ'লোঁ। জোকাই আছে, গৈ থাকোঁ। মানে বহুত ধন্যবাদ। আহিলোঁ দিয়া বিয়া খাই বৈ বিয়া ঘৰৰ পৰা ওলালোঁ। এতিয়া ই ৰিক্সাৰে আকৌ মই এঠাইলৈকে যাব লাগিব। মোৰ বান্ধৱী তাই মোৰ নাৰ্ছিঙত একেলগত আমি নাৰ্ছিং কৰিছিলোঁ, ক্লাছ কৰিছিলোঁ। কিন্তু মোৰ নহ'ল, মোৰ নহ'ল। ঘৰৰ পৰা মোক কৰিব নিদিলে, যাব নিদিলে বাহিৰৰ প্ৰেক্টিকেলৰ কাৰণে। তো সেয়ে মই ৰৈ গ'লোঁ। কিন্তু তাই কৰিছিলে গুৱাহাটীতে হায়াত হস্পিটেলত। এতিয়া তাই ওদালগুৰিতে থাকে আৰু তাই তাতে যাব লাগিব। আজি কিবা এটা প্ৰগ্ৰেম আছে, মোক কৈছে যে ছানডে দিনাখনে আহিবা। আৰু বিয়াখনত গৈ বহুত ভাল লাগিল। আৰু ৰবিনে মানে বহুত ভাল হয়, ঠিক সময়ত বিয়াখন পাতিছে। মই এইটো কাৰণতে কৈছোঁ কাৰণ কিয় মৰমৰ পৰীক্ষা শেষ হৈছে। তো সেই সুযোগতে বিয়াৰ সুযোগ লৈ পেলাই মই মোৰ আহিব পাৰিলোঁ। তো আৰু বিয়াখনত গৈ বহুতকেইজনী বান্ধৱী লগতে বন্ধু লগ পালোঁ, কথা বতৰা পাতিলোঁ, বহুত ভাল লাগিল। ক্লাছ পাই নহয় এতিয়া গৈ আছোঁ। কিন্তু তাইৰ ঘৰলৈকে, লীলাৰ ঘৰলৈকে মানে ভালেখিনি দূৰ, বহুত ভিতৰত, মানে শাহুৱেকৰ ঘৰ বহুত ভিতৰত হয়। কিন্তু মই চিনি নাপাওঁ, কোনোদিন যোৱা নাই, আজি ফাৰ্ষ্ট যাম। তাই আমাৰ এইখিনি কলমাচুৰ বুলি এডোখৰ ঠাই আছে, তালৈকে যাব দিছে। আৰু তালৈকে তাই য'ত থাকে তাৰ পৰা কোনোবা পঠাই দিব, ই ৰিক্সা এখন পঠাই দিব, তাতে আমাক লৈ যাব। বোলক এতিয়া লীলাৰ ঘৰলৈকে গৈ ওলাইছোঁ।